নমস্কাৰ। ৰাজ্যত নিৰ্বাচনী বতাহ একেবাৰে চাৰিওফালে বলি আছে, শদিয়াৰ পৰা ধুবুৰীলৈকে। কিন্তু প্ৰশ্ন হৈছে, জুবিন গাৰ্গক বাৰে বাৰে ৰাজনীতিৰ মাজলৈকে কিয় টানি অনা হৈছে, হয়নে? আমি এইখন অসমতে আছোঁ, য'ত এগৰাকী শিল্পীক মৃত্যু হোৱাৰ পিছত, মানে তেওঁ আজি এই দুনিয়াত নাই, কিন্তু তেওঁক সন্মান জনোৱা হোৱা নাই। আমি দেখা পাইছোঁ জুবিন ক্ষেত্ৰৰ কি অৱস্থা হৈছে। আমি দেখা পাইছোঁ কংগ্ৰেছে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত লিখিছে 100 দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় দিব। সেইটো সঁচা পাৰিব জানো? ভাৰতীয় ন্যায় ব্যৱস্থা কেনেকুৱা আপোনালোকে নিশ্চয় জানে, মই কোৱাৰ দৰকাৰ নাই। জুবিন গাৰ্গৰ দৰে এজন সত্তাক আমাৰ এইখন অসমত কিছুমানে বৰ বেয়াকৈ ব্যৱহাৰ কৰিব লৈছে। একাংশই ব্যক্তিগত মুনাফা আদায়ৰ কাৰণে, আৰু বহুতো ৰাজনৈতিক দলে তেওঁলোকৰ ভোট বেংকৰ ৰাজনীতিৰ কাৰণে। আপোনালোকৰ এই সস্তীয়া ৰাজনীতি বন্ধ কৰিলে ভাল হ'ব, কাৰণ নৱপ্ৰজন্মই বুজি পায় কোনে কি ৰাজনীতি কৰি আছে। মাংস খোৱাক লৈ কোনে কি ৰাজনীতি কৰিছে সেইটোও বুজি পায়, আৰু কোনোবাই খিলাঞ্জিয়া বুলি কৈছে সেইটোও বুজি পায়। গতিকে ৰাইজসকল, আপোনালোকে বিচাৰ কৰক, জুবিন গাৰ্গক অকল বিজেপি কংগ্ৰেছ বুলিয়ে নহয়, বহুকেইটা ৰাজনৈতিক দলে ব্যৱহাৰ কৰি আছে। কিন্তু যেতিয়া নিৰ্বাচনৰ ফলাফল ওলাব, তাৰপিছত চাবচোন আপোনালোকে, কোনোবাই যদি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতে, কোনোৱে নামাতিব। একমাত্ৰ লগত থিয় দিব জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। গতিকে ৰাইজ সজাগ হওক। জয় আই অসম, জয় হিন্দ।